আসসালামু আলাইকুম স্বাগতম আপোনাক মোৰ এটা নতুন ভিডিঅ'লৈ আজি আমি ক'বাত যাব ওলাইছোঁ ক'ত যাওঁ দেখাই থাকিম চাই থাকিব এই আমাৰ হৈ গ'ল ৰেডি যা বাই বাই এইটো মোৰ ফাইনেল লুক যি গৰম দিছে নহয় কাপোৰ পিন্ধিবই নোৱাৰি ইমানে গৰম আৰু আজিতো দেখিছে নহয় কিমান ৰ'দ তো এতিয়া যাওঁ বেগ চেগ লৈ ওলাইছোঁ আৰু একদম পূৰা বেডিং পূৰা একমাহৰ ছুটি এই কাপোৰৰ ভিৰতে মোৰ চেইনে খুলি গৈছে লাক ভাল পিন লগত আছিল পিন লগাই দিছোঁ এই চিঙা বেগ লৈ যাম আৰু এই গুৱাহাটী এৰিলোঁ মানে ধাননি পথাৰ এই চব গৰমত আমাৰ অৱস্থা কি হৈ গৈছে বহুত গৰম আহি পালোঁ আমি তেজপুৰত আহিছোঁ এইটো ৰাতিপুৱাৰ ভিউ হয় এইটো কোৱাটাৰ যিহেতু পৰিৱেশটো বহুত ভাল লাগে আৰু পাহাৰুৱা জেগা বহুত ভাল লাগিছে মামাই মোক দেখাই আছে ক'ত কি মানে সেউজীয়া বহুত ভাল লাগিছে জেগাখিনি আৰু ইমান ঠাণ্ডা নহয় তাত মানে বতাহ বলি থাকে বহুত ভাল লাগিছে আৰু তাত এইটো পিছখণ্ড হয় সিহঁতৰ মানে ভাল লাগে পিছ এৰিয়াটো আৰু কোৱাটাৰবিলাকো বহুত ডিষ্টেঞ্চত মানে লগালগি একদম কাষাকাষি নহয় অলপ দূৰত আছে বহুত ভাল লাগে ইয়াত নহয় এডাল নেমু গছ আছে সেই নেমু গছডালত অকল এটাই নেমু লাগি আছে এইটো নেমু এটাই লাগি আছে ডালত মোৰ নহয় ইয়াত আহি পানীটো চেঞ্জ হৈছে কাৰণে মাতটো অলপমান বেয়া হৈছে এইটো চৌকা দেখিছে নহয় তাত গোটেইবিলাক কোৱাটাৰতে এনেকুৱা ধৰণৰ চৌকা জ্বলি আছে আজি আমি তেজপুৰত যাব ওলাইছোঁ তেজপুৰৰ মানে অগ্নিগড় এতিয়া আমি অগ্নিগড় পাহাৰত যাব ওলাইছোঁ এইখনে হ'ল অগ্নিগড় পাহাৰ ঐতিহাসিক পাহাৰ হয় এইখন ইয়াত বহুত কথা জড়িত হৈ আছে এই পাহাৰখনত আগতে বান ৰজা বোলে এজন ৰজাই বাস কৰিছিল বান ৰজাৰ জীয়ৰী উষা সুৰক্ষিত কৰি ৰাখিবলৈ তেজপুৰত এই অগ্নিগড়খন বনাইছিল দেখিছে নহয় ইয়াত কিমান ওখ এতিয়া যাবৰ কাৰণে সুবিধাও হৈছে দিয়কচোন ভাগৰ লাগি গৈছে এই বান ৰজাই নিজৰ জীয়েকৰ কাৰণে অগ্নিগড়খন বন্ধাইছিল আৰু ইয়াত অগ্নি নাম দিয়া হৈছিল চাৰিওপিনে জুই দি মানে সুৰক্ষিত কৰিছিল তেখেতৰ জীয়ৰী উষা তাৰ কাৰণে অগ্নিগড় নাম ৰাখিছিল আৰু তো গৈ আছোঁ বহুত ভাগৰ লাগি গৈছিল তাত ইমান ওখ পাহাৰ নহয় এইটো ভিউ হয় বহুত ভাল লাগিছে এই ভিউটো ইমানে ভাল লাগিছে সেইটো ওপৰৰ সেইটো ভিউ পইণ্ট তাৰ পৰা গোটেই তেজপুৰখন আৰু ব্ৰহ্মপুত্ৰ নদীটো দেখা যায় এইটো চিত্ৰলেখা আৰু উষা ধুনীয়াকৈ ইয়াত মূৰ্তি বনাই মানে বুজাই থৈ দিছে ইয়াত চিত্ৰলেখাই অনিৰুদ্ধক ছবি আঁকি চিত্ৰলেখাই উষাক দেখাইছিলে এইবাৰ তলত নামি আছোঁ এইটো হৰিহৰ যুদ্ধৰ সেয়া হয় মূৰ্তি বনাই মানুহবিলাক ৰাজক দেখাইছে আৰু দাঙি ধৰিছে তাত এই হৰিহৰ যুদ্ধটো কিয় হৈছিল জানানে আপোনালোকে ইয়াত অনিৰুদ্ধক বানৰজাই যেতিয়া অগ্নিগড়ত বন্দী কৰি ৰাখিছিল শ্ৰীকৃষ্ণই আহি বানৰজাৰ লগত যুদ্ধ কৰিছিল সেই শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজৰ যুদ্ধ কাৰণে ইয়াক হৰিহৰ যুদ্ধ বুলি কোৱা হৈছিল এইটো হয় আৰু গন্ধৰ্ব বিবাহৰ দৃশ্য মূৰ্তি গন্ধৰ্ব বিবাহ যেতিয়া চিত্ৰলেখাই অনিৰুদ্ধক অগ্নিগড়লৈ গোপনে আনিছিল এইটো হ'ল চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰাৰ দৃশ্য নকৈ উঠাই লৈ আহিছিল আহি গন্ধৰ্ব বিবাহ কৰাই দিছিল উষাক আৰু অনিৰুদ্ধক এইটো ওপৰৰ পৰা ভিউ এইটো ব্ৰহ্মপুত্ৰ নদী ইয়াৰ পৰা ভিউটো বহুতে ভাল লাগিছে এইখন গোটেই তেজপুৰ ইয়াতো অগ্নিগড়ৰ দৃশ্য তলত মানুহ দেখিছে নহয় কিমান মানুহ বহুত মানুহ হয় ইয়াত আৰু এইটো হ'ল কলাই ভোমৰা ব্ৰিজ এখন তাৰ পৰা অলপ দেখা যায় মই জুম কৰি দেখাইছোঁ কলাই ভোমৰা এই দেখি মেলি আমি আহিলোঁ দেখিছানে কিমান গৈছোঁ এইবিলাক হয় এইটো মাহীয়াতলত গৈছিলোঁ তেজপুৰৰ পৰা এইটো শিৱৰ ইয়াৰ ওপৰৰ পৰা আগতে পানী ওলাইছিল তো এতিয়া পানীৰ ছিষ্টেমটো নাই আমি চাই মেলি এতিয়া নামিলোঁ তলত যিমান গৰম নহয় তাত আৰু থাকিব পৰা ধৈৰ্য নাছিল আৰু সেইকাৰণে সোনকালে গুচি আহিলোঁ
এতিয়া গৈ আছোঁ আমি তাত গণেশ ঘাট বোলা এটা জেগা, তাৰপৰা একদম আছে গণেশ ঘাট বুলি কয় সেই জেগাখিনি। মই ভাবিছোঁ গণেশ ঘাট একদম বেলেগ নেকি, এইটোৱে হ'ল গণেশ ঘাট। যিহেতু মই ব্ৰহ্মপুত্ৰৰ ওচৰতে থকা ছোৱালী তো এনেকুৱা জেগাটো মই আগতেও দেখিছোঁ, তো মই ইমান এটা খাছ লগা নাই। তাৰপিছত যিয়ে নহওক তাৰপৰা ধুনীয়া বতাহ বলি থাকে আৰু দৃশ্যটো বহুতে ভাল লাগে। তাৰপৰা ইয়াত মানুহবিলাকে ৰেষ্ট কৰে অলপ, এইটোৱে গণেশ ঘাট। বহুত দূৰৰ দূৰৰ মানুহ আহি ইয়াত ফটো উঠিছে, কিবা কৰিছে। মই বাৰু ফটো চটো উঠা নাই, এনেকৈ আপোনালোকক দেখাই দিলোঁ গণেশ ঘাট। বহুত ফেমাছ ঘাট হয় তেজপুৰৰ এইটো। বহুত মানুহ আহে ইয়াত চাবৰ বাবে। তাৰপৰা ব্ৰহ্মপুত্ৰ নদী সদায় দেখি থাকোঁ কাৰণে মোৰ কাৰণে ইমান এটা খাছ হোৱা নাই। এইটো আমি আহিলোঁ ঘৰত, আহি মেলি এতিয়া ফ্ৰেছ হওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এই